মছলা ব্যৱহাৰ নকৰাকৈ টেষ্টি আলুৰ দমনো কেনেকৈ বনালোঁ সেয়া ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভিডিঅ'টো আপলোড কৰিলোঁ। যদি ভাল পায় শেষলৈকে চাব। প্ৰথমতে আমি আলু আৰু কণীখিনি কুকাৰতে বইল কৰি লৈছোঁ। তাৰ বাবে লৈছোঁ মই আলু 4টা লৈছোঁ, কণী লৈছোঁ 5টা, কণ বিলাহী লৈছোঁ 8ৰ পৰা 10টামান, অকণমান ডাঙৰ চাইজৰটো, আৰু লৈছোঁ পিঁয়াজ এটা আৰু জলকীয়া 2টা। এইখিনি হৈছে আমাৰ মেইন ইনগ্ৰিডিয়েণ্ট। এইখিনি ব্যৱহাৰ কৰি আমি আজি আলু দমখন বনাম। খাবলৈ বিৰাটেই টেষ্টি হৈছিলে। তাৰ বাবে মই প্ৰথমতে কেৰাহীটো পাতি কণীকেইটা ভাজি লৈছোঁ। কণীকেইটা অকণমান লাল হোৱাৰ পিছত সেইকেইটা নমাই থৈ সেইখিনি তেলতে পিঁয়াজ আৰু জলকীয়াখিনি দি অকণমান সময় ভাজাৰ পিছত বিলাহীখিনি দি দিছোঁ। বিলাহীখিনি যেতিয়া ভাজা হৈ গৈছে তেতিয়া নিমখ আৰু হালধিটো দি তাত বইল কৰা আলুখিনি দি অকণমান প্ৰেছ কৰি ভাঙি দিছোঁ। তেতিয়া গোটা হয় আঞ্জাখন খাবলৈ আৰু ভালো লাগে। আৰু যেতিয়া আলুখিনি পূৰা মেছ কৰা হৈ গৈছে তাত অকণমান গৰম পানী দিছোঁ, কাৰণ আঞ্জাবিলাকত গৰম পানী দিলে তাৰ টেষ্টটো অলপ বেলেগ হয়। ঠাণ্ডা পানীতকৈ গৰম পানীটো বেছি প্ৰিফাৰ কৰিব লাগে। আৰু এতিয়া কণীকেইটা তাত দি দিছোঁ আৰু এনেকৈ অলপ সময় উতলিব দিলে আপোনালোকৰ কণীৰ দম একেবাৰে ৰেডি হৈ গ'ল কম সময়তে। কোনে কোনে এনেদৰে ঘৰত বনাই খায় বা কোনে কোনে এনেকৈ খাই ভাল পায় এটা কমেণ্ট কৰিব। যিসকলে প্ৰথম আজি মোৰ ভিডিঅ'টো চাই আছে তেখেতসকলক মোৰ চেনেললৈ বহুত বহুত স্বাগতম জনাইছোঁ। আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।